নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে। এছএছচি বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। প্ৰায় 25,487টাকৈ ভেকেঞ্চি মুকলি কৰি দিছে। 10 পাছৰ পৰা আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। চ' কেনেদৰে আবেদনসমূহ কৰি ল'ব পাৰিব, চ' ভেকেঞ্চিখিনি কি হয়, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, সিলেকশন প্ৰসিডিউৰ কি হয়, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিও ভাল হয় ভিডিও লাইক কৰি পেলাই লগতে সেটো সাবস্ক্রাইব কৰি দিব পাৰিম, কাৰণ ভিডিও প্ৰতিদিনে পাই থবে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিও ডেসক্ৰিপশ্যন দিয়া আছে, তাত গৈ ফলোটো কৰি দিয়ক, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থব পাৰিব। আৰু ভিডিওটো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াৰ বাবে দেখিছে এছএছচি বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে। 2587টাকৈ ভেকেঞ্চি মুকলি কৰিছে, এটা দুটা ভেকেঞ্চি নহয়। আৰু ইয়াৰ যিটো লাষ্ট ডেট বা আৰম্ভণি ডেটটো জনাই দিছোঁ, 1 ডিচেম্বৰৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। লাষ্ট ডেটটো দিয়া আছে 31/12/2025। ডিচেম্বৰ মাহৰ 31 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনৰ যিটো কাৰেকশ্যন উইণ্ড' ফৰ্ম দেখিব পাইছে 8/1/2026, মানে আপোনালোকে জানুৱাৰী মাহৰ 8 তাৰিখৰ পৰা কাৰেকশ্যন কৰিব পাৰিব 10/1/2026, ডিচেম্বৰ মাহৰ 10 তাৰিখ জানুৱাৰী মাহৰ 10 তাৰিখ পৰ্যন্ত। আৰু এক্সামসমূহ ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল মাহৰ ভিতৰত অনুষ্ঠিত হ'ব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি দিব পাৰিব। আৰু আবেদনসমূহ 13টা ৰিজনেল লেংগুৱেজ অনুষ্ঠিত হ'ব। চ' আমাৰ অসমৰ ক্ষেত্ৰত অসমীয়া লেংগুৱেজতো আপোনালোকে দিব পাৰিব। আৰু এপ্লাই কাৰণে আপোনালোকে আছামিছ লেংগুৱেজ চিলেক্ট কৰি দিব, তেতিয়া আপোনালোকে আছামিছ লেংগুৱেজতো আপোনালোকে দিব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। পে স্কেলসমূহ দেখিছে। ভেকেঞ্চিখিনিৰ কথা মই জনাই দিব বিচাৰিছোঁ। BSFৰ ক্ষেত্ৰত 616টা, CICFৰ ক্ষেত্ৰত 14,995টা, অভাৰঅল টোটেল ভেকেঞ্চি আছে 25,487টাকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। এটা দুটা ভেকেঞ্চি নহয়, 25,487টা আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। আৰু জেনেৰেলি এজসমূহ 18 পৰা 23 বছৰলৈকে দিয়া আছে। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ। আৰু যদি আপোনালোকে PWBD কেণ্ডিডেট হয়, তেতিয়া আপোনালোকে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। মানে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব, মোটামুটি আপোনালোকে 33 বছৰ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এক্স ছাৰ্ভিচমেনৰ ক্ষেত্ৰত 3 বছৰ, 18 পৰা 26 বছৰলৈকে আপোনালোকে পাৰিব। চ' ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। চ' এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকে মুকলি কৰিছে SSC ফালৰ পৰা। আৰু ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছটো গম পায়, পোনপ্ৰথমে CBT এক্সাম অনুষ্ঠিত হ'ব। CBT এক্সামত পাছ কৰিলে ছেকেণ্ডত আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব, ফিজিকেল এফিচিয়েঞ্চি, তাৰপিছত মেডিকেল আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। তাৰ মাধ্যমে আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব বুলি উল্লেখ কৰিছে। এডুকেশ্যন কোৱালিফিকেশ্যন দেখা পাইছে, মিনিমাম 10 পাছ কৰিলে হ'ল। য'ত 10 ক্লাছ যদি আপোনালোকে পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। আৰু যেতিয়া CBT এক্সাম হ'ব, CBT এক্সামত আপোনালোকৰ মাৰ্কসমূহ ইনক্ৰিজ কৰা হ'ব। যদি C চাৰ্টিফিকেট থাকে 5% ইনক্ৰিজ কৰি দিব, B চাৰ্টিফিকেট থাকিলে 3% আপোনালোকৰ ইনক্ৰিজ হৈ যাব। আৰু যদি আপোনালোকৰ NCC A চাৰ্টিফিকেট থাকে, তেতিয়া আপোনালোকৰ মিনিমাম 2% আপোনালোকৰ ইনক্ৰিজ হৈ যাব। যদি আপোনালোকে 160 ভিতৰত 40 নম্বৰ পায়, তাৰ 2%, 40ৰ 2% এটা আপোনালোকৰ ইনক্ৰিজ বাঢ়ি যাব। এতিয়া হাউ টু এপ্লাই ক্ষেত্ৰত ক'ব যাওঁ, এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত এপ্লাইটো আপোনালোকে অনলাইন যোগে কৰি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত অনলাইন যোগে কৰিবলৈ আপোনালোকে এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনতে পাব। সেই লিংকৰ থ্ৰু দি গৈ আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। চ' এটা ভাল সুখবৰেই, এটা ভাল সুযোগেই আপোনালোকৰ বাবে মুকলি কৰিছে। সুখবৰৰ সুযোগটো আপোনালোকে মিছ নকৰিব, যদিও আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই। ডিটেইলছখিনি আপোনালোকে এনেকৈ দেখিব পাৰিছে। এটা ভাল সুখবৰ সুযোগ আপোনালোকৰ বাবে মুকলি কৰি দিছে। আপোনালোকৰ দেখিব পাইছে SSC ফালৰ পৰা। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আমাৰ যিটো নৰ্থ ইষ্ট ৰিজনৰ ক্ষেত্ৰত ক'তো এক্সাম চেণ্টাৰ আছে মই জনাই দিব বিচাৰিছোঁ। ইটানগৰ দেখিব পাৰিছে, ডিব্ৰুগড় দেখিব পাৰিছে, গুৱাহাটী দেখিব পাৰিছে, যোৰহাট দেখিব পাৰিছে, শিলচৰ, তেজপুৰ আপোনালোকে দেখিব পাৰিছে। এনেকৈ বহুখিনি এক্সাম চেণ্টাৰ দেখিবলৈ পাব যোৰহাট আপোনালোকে। চ' যিটো ইলিজিবল হ'ব, যিটো আপোনালোকৰ ওচৰ হ'ব, সেইটো আপোনালোকে এক্সাম চেণ্টাৰসমূহ দি পেলাই আপোনালোকে এক্সামসমূহ দিব পাৰিব। আৰু ইয়াৰ যিটো চিলেবাছটো দেখিব পাৰিছে, জেনেৰেল ইণ্টেলিজেন্স ৰিজনিঙো হ'ব, ইংলিছৰ থাকিব, ইংলিছ বা হিন্দী, মেথমেটিক্স পাব। চ' এইখিনিকে টোটেল 80টা কুৱেশ্যন থাকিব, 160 মাৰ্ক থাকিব, এঘণ্টা সময় পাব। চ' এঘণ্টাৰ ভিতৰত আপোনালোকে কৰিব লাগিব। আৰু ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মই আপোনালোকৰ এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাৰ লিংকৰ থ্ৰু দি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ' যিমান পাৰে সিমান শ্বেয়াৰ কৰি, যাতে সকলো কোনোবাই ডেইলি জবৰ আপডেটসমূহ পাই দিব পাৰে। আজিৰ ভিডিঅ'ত লগ পাম।